সন্মানীয় দৰ্শকসকল 2022 চনত HSLC আৰু আসাম হাই মাদ্ৰাছা পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন পাইছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে অসম চৰকাৰে আনন্দৰাম বৰুৱা নামৰ বঁটাৰ ঘোষণা কৰিছে। 13/7/2022 ইং তাৰিখে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসামে এক পত্ৰযোগে অৱগত কৰাইছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন পাইছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে আবেদন কৰিব পাৰিব। এইবুলি অসম চৰকাৰে যোগ্য ছাত্ৰ-ছাত্ৰীসকলক নগদ ধন হিচাপে 16,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন পাইছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু 30/7/2022 ইং তাৰিখৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰি শেষ কৰিব লাগিব। জনাব বিচাৰিছো আনন্দৰাম বৰুৱা বঁটাৰ বাবে কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰা হৈছে। কেৱল ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰা সকললৈ আনন্দৰাম বৰুৱা বঁটা। পূৰ্বে প্ৰথম বিভাগত উত্তীৰ্ণ হলেই লাভ কৰিছিল এই বঁটা। যোগ্য প্ৰাৰ্থীসকলক সেৱাৰ ৱেবছাইট যোগে আবেদন কৰিবলৈ আহ্বান। সবিশেষ উপলব্ধ হ'ব sevaonline.org। এই মুহূৰ্তত জনাইছো আনন্দৰাম বৰুৱা বঁটাৰ বাবে কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰা হৈছে। ডিষ্টিংশ্যন ষ্টাৰ মাৰ্ক লাভ কৰা সকললৈ আনন্দৰাম বৰুৱা বঁটা। পূৰ্বে প্ৰথম বিভাগত উত্তীৰ্ণ হলেই লাভ কৰিছিল এই বঁটা। আৰু যোগ্য প্ৰাৰ্থীসকলক সেৱাৰ ৱেবছাইট যোগে আবেদন কৰিবলৈ আহ্বান জনাইছে সেৱাই। সবিশেষ উপলব্ধ হ'ব sevaonline.org। নিউজ এই মুহূৰ্তত জনাব বিচাৰিছো আনন্দৰাম বৰুৱা বঁটাৰ বাবে কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰা হৈছে। কেৱল ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰা সকললৈ আনন্দৰাম বৰুৱা বঁটা। পূৰ্বে প্ৰথম বিভাগত উত্তীৰ্ণ হলেই লাভ কৰিছিল এই বঁটা। যোগ্য প্ৰাৰ্থীসকলক সেৱাৰ ৱেবছাইট যোগে আবেদন কৰিবলৈ আহ্বান। সবিশেষ উপলব্ধ হ'ব sevaonline.org। এই মুহূৰ্তত জনাইছো আনন্দৰাম বৰুৱা বঁটাৰ বাবে কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰা হৈছে। ডিষ্টিংশ্যন ষ্টাৰ মাৰ্ক লাভ কৰা সকললৈ আনন্দৰাম বৰুৱা বঁটা। পূৰ্বে প্ৰথম বিভাগত উত্তীৰ্ণ হলেই লাভ কৰিছিল এই বঁটা। আৰু যোগ্য প্ৰাৰ্থীসকলক সেৱাৰ ৱেবছাইট যোগে আবেদন কৰিবলৈ আহ্বান জনাইছে। অনলাইন আবেদনৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টৰ নামবোৰ দিয়া হ'ল। আৰু আমাৰ চেনেলটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।